ৰেভিনিউ ভিলেজৰ অহপা পূবচুপাত আমাৰ মত বিনিময় আছিলে। মত বিনিময় আগন্তুক আমাৰ ইলেকশ্যনৰ কাৰণে এতিয়া যজা কৰিব লগা হৈছে। তাৰ কাৰণে সমূহ ৰাইজৰ আজি একত্ৰিত হৈছিল। আজি মহিলাসকলকে পোৱা নোপোৱাৰ বেদনা বহুতখিনি আছে। তেওঁলোকে কয় এগ্ৰিকালচাৰ গ'লে আমি একোৱে নাপাওঁ, আমাৰ কথাবিলাক নুশুনে, আমাক নিদিয়ে, তেনেকুৱা কিছুমান অবজেকশ্যন আহি আছে। ঠিক তেনেকৈ তেওঁলোকক মই এগ্ৰিকালচাৰৰ বিষয়ে ধুনীয়াকৈ বুজাই বৰাই তেওঁলোকক দিলোঁ। কেনেকৈ কি বস্তুবিলাক পায়, কেনেকৈ পাব লগা আছে, কেনেকৈ আনিব লগা আছে, তেওঁলোকক মই শিকাই দিছোঁ। তাৰ পাছত আৰু আমাৰ আজি GSP মহিলা মৰ্চা সমিতি হিচাপে গঠন হ'ল। আৰু তেওঁলোকে নিজৰ ভৰিত থিয় হৈ পেলাই কি কৰিব পাৰে, কেনেকৈ আগবাঢ়িব পাৰে, কেনেকৈ খেতি কৰি ৰাইজক দেখুৱাব পাৰে, আৰু লগতে আমাৰ ব্লকৰ যিনি আমাৰ এগ্ৰিকালচাৰ অফিচৰ যেন ডিঅ'সকলক যে সেই কৰ্মকৰ্তাসকলে যেন কাম কৰি দেখুৱাব পাৰে, তাৰ তেওঁলোকক আহ্বান জনাইছোঁ। আৰু সেই মৰ্মে আমি GSP মৰ্চাটোৱে আমাৰ সকলো সময়তে আগৰণুৱা হৈ থাকিব বুলি আশাবাদী। আৰু লগতে তেওঁলোকে সকলোৱে একত্ৰিত হৈ আগবাঢ়ি আহিছে, ওলাই আহিছে। ভৱিষ্যতে তেওঁলোকে উন্নতি কৰাৰ কাৰণে তেওঁ আচ্ছুক। আৰু এই সময়তে তেওঁলোকক মই আহ্বান জনাইছোঁ যেন আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত ড্ৰাগন ফ্ৰুটৰ লগতে আমাৰ এতিয়া আকৌ সৰিয়হ আহিব, ইতিমধ্যে আমাৰ মাকৈ আহিছে। তেওঁলোকে যিখিনি খেতি তেওঁলোকৰ 1 বিঘা মাটি পৰি আছে কৰিব পৰাকৈ এতিয়ালৈকে তেওঁলোকে আনি যেন তাতে পেলাই তাৰ উন্নতি কৰাৰ কাৰণে আগবাঢ়ক, সকলোকে মই আহ্বান জনাইছোঁ। আৰু লগতে সকলোকে আমি নিজৰ GSPৰ জৰিয়তে সকলোৱে যেন একত্ৰিত হৈ থকাটো আহ্বান জনাইছোঁ। একতা হৈ থাকক, সকলো একতাই আছে, আগৰ পৰাই আছে, কোনো বিচলিত নহয়। মোৰ নিজৰ ঘৰৰে বুলি ক'ব পাৰি। প্ৰত্যেকজন ব্যক্তি নিজৰ ভৰিত এতিয়ালৈকে আছে, ভৰি লৰচৰ কৰা নাই, কাৰো ওচৰত তেওঁলোকে হাত পেলাব যোৱা নাই। গতিকে পাওক নাপাৰ বেদনা নিজৰ ঘৰতে আছে, ঘৰৰ লগতে আলোচনা হয়। আৰু সেই মৰ্মে তেওঁলোকে ভৱিষ্যতৰ কাৰণে চিন্তা কৰি আছে, আমি কেনেকৈ আগবাঢ়ি যাব পাৰিম। আমি BPF দলৰ BPF লাগি আছে, UPP লাগি আছে, GSP লাগি আছে। এতিয়া আমাৰ ক্ষতিৰ কোনো অৰ্থ নাহে। বিশেষকৈ দিহিৰা সমষ্টিটোত আমাৰ কোনো চিন্তা কৰিব লগা নাই, কাৰণ দিহিৰা সমষ্টিত আমাৰ এতিয়া জেনেৰেল হিচাপে বা অবৰৰ কথা নহয়। ইয়াতে আমাৰ ফালৰ মানুহ GSP ফালৰ মানুহ 35,640 আমাৰ নেট মানুহ আমাৰ আছে। তাৰ এলাবা আদিবাসী আমাৰ কমচে কম আছে, নেপালী জনগোষ্ঠী মিলাই পেলাই কমচে কম আমাৰ 60,000 মান আছে। আৰু বাকী যিখিনি জনগোষ্ঠী আছে সেইখিনি একচিটিয়াকৈ আছে। তাৰ পৰা আমাৰ কোনো চিন্তা কৰিব লগা নাই, ভয় কৰিব লগা নাই। আৰু বিজেপি কৰ্ম কৰি থাকিব, BPF কৰি থাকিব, UPL কৰি থাকিব। ৰাজনৈতিক দল ভাই সকলোৱে আগবাঢ়িব, সকলোৱে চেষ্টা এটা কৰিব। চেষ্টাত কোনে জয় হয় সেইটো নিজে চকুৰে দেখা পাব, তাৰ কাৰণে চিন্তা কৰিব লগা নাই। কাকো ভয় কৰাটো আমাৰ GSPৰ পৰা নাই। सेरफांगुरियाव बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय गाहाम खौरां। सेरफांगुरियाव थानाय पंका एन्टारप्राइज बाजाज शोरूमा फैगौ 25 सेप्तेम्बरनिफ्राय 29 सेप्तेम्बरसिम मेगा लन काम एक्सचेन्ज मेला खुंफुंगोन। बाइगिरि बिथांमोननो RC इन्सुरेन्स लाफानानै 10,999 रां बेसेनावनो लवेस्ट डाउन पेमेन्ट होनानै बाइक लानो हागोन आरो 500 रां होग्रोनानै गोसोबायदि बाइकखौ आवग्रिना दोननो हागोन। नोंथांमोना सेरफांगुरियाव थानाय पंका एन्टारप्राइज बाजाज शोरूमजों लोगोसे कसुगाव फेस्टिभ आउटलेट आरो सराइबिल फेस्टिभ आउटलेट ब्रान्च शोरूमावबो खुंफुंजानाय मेगा लन काम एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन। पंका एन्टारप्राइज बाजाज शोरूमा लोगोसे मोजां अफार लाफादेरदों। 5 लिटार पेट्रल फ्री, गंनि हेलमेट फ्री, केस होनानै बाइक बायगिरिफोरनो 2,000 रां केशबेक हरफिननाय जागोन आरो मेगा लन काम एक्सचेन्ज मेलायाव बाइक बायगिरिफोरनो 1 बोसोरनि थाखाय 2 खेब फ्री वाशिं होनाय जागोन। आबुङै मिन्थिबावनो थाखाय 6003817191 9101547892 आरो 9101598021 जानबुं नम्बराव